সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে গৃহ বিভাগৰ বিৰুদ্ধে সকলো গৰজি উঠিছে গৃহ বিভাগে কোনো এটা বিশেষ পদক্ষেপ বৰ্তমানলৈকে গ্ৰহণ কৰিব নোৱাৰাটো যথেষ্ট লাজৰ বিষয় সেই কথা কৈছে সাধাৰণ জনতাই জন্মনিৰা ভাগ ন্যায় প্ৰদান কৰক জন্মনিৰা ভাগ ন্যায় প্ৰদান কৰক চাওক আজি বহুদিন আচলতে বাগৰি গ'ল যিগৰাকী জোনমণি ৰাভা আচলতে এগৰাকী গৃহ বিভাগৰ আৰক্ষীৰ আচলতে দায়িত্বত থকা যিগৰাকী গৃহ বিভাগ চলাইছে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে গোটেই গৃহ বিভাগটোত আচলতে চৰম ব্যৰ্থতা প্ৰদান কৰিছে যিগৰাকী আচলতে SP আছে সেই SP গৰাকী লীনা দলে আৰু লীনা দলে আচলতে এজাহাৰত লীনা দলেৰ নাম ইতিমধ্যে উল্লেখ কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে কিন্তু আচলতে কাৰ লগত আচলতে সুসম্পৰ্ক থকাৰ কাৰণে আচলতে লীনা দলে আচলতে গোটেই তদন্তৰ আওতাৰ পৰা আঁতৰি হাইলাকান্দিত গৈ কেনেদৰে আচলতে SP হ'বগৈ পাৰিছে সেইটো আটাইতকৈ এটা ৰহস্য আৱৰ্তত সোমাই পৰিছে নে মুখ্যমন্ত্ৰীগৰাকী ভাতৃৰ লগত আচলতে সুসম্পৰ্ক থকাৰ কাৰণেই যে লীনা দলে আচলতে তদন্তৰ আওতাৰ পৰা বাচি আছে যেন আমাৰ তেনেকুৱা অনুভৱ হৈছে আজি ৰাভা জাতি বা বিভিন্ন ধৰণৰ দল সংগঠন আজি একত্ৰিত হৈ ধনশিৰি মহকুমা অধিপতি কাৰ্যালয়ৰ সন্মুখত আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আচলতে যিসকল আৰক্ষীয়ে জনতাৰ কাৰণে বিভিন্ন ধৰণৰ আচলতে নিজৰ আচলতে ছেক্ৰিফাইচ নকৰে তেওঁলোকে জনতাৰ কাৰণে আচলতে কাম কৰি যায় তেনেকুৱা এগৰাকী আৰক্ষী জোনমণি ৰাভা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল এই খবৰটোৱে আমাক আচলতে অতিকে ব্যথিত কৰি তুলিছে আৰু এটা কথা ক'ব লাগিব অতদিন উকলি গ'ল আচলতে কিছুমান আচলতে বিভিন্ন আনুষংগিক দিশত লাগি আছে কিন্তু প্ৰকৃত আচলতে জোনমণি ৰাভাৰ যিটো আচলতে তদন্ত হ'ব লাগিছিলে যিটো ঘটনাৰ তদন্ত হ'ব লাগিছিলে CBI আৰু CIDক দিয়ে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে যেন দায় সাৰিছে আমাৰ তেনেকুৱা অনুভৱ হৈছে গতিকে গোটেইখিনিত যে গৃহ বিভাগ আচলতে জড়িত হৈ আছে SP লীনা দলে জড়িত হৈ আছে বা আৰক্ষীৰ বিয়াগুম আচলতে কিছুমান বিষয়া তাত জড়িত হৈ আছে আমাৰ তেনেকুৱা অনুভৱ হৈছে আৰু যিসকল আচলতে বিভিন্ন আচলতে সোণৰ কথা ওলাইছে নকল সোণৰ কথা এই গোটেই আচলতে চক্ৰটোত কোন জড়িত হৈ আছে সেই গোটেইখিনিৰ ওপৰত আচলতে তদন্ত হ'ব লাগে আমি আজি এই প্ৰতিবাদটো আমাৰ জোনমণি ৰাভাৰ যি হত্যাকাণ্ড সেইটোক লৈ আমি কৰিছোঁ কাৰণ আজি প্ৰায় 8-10 দিনে হ'বলৈ হৈ গ'ল আজিলৈকে কোনো দোষীক কৰায়ত্ব কৰিব পৰা নাই গৃহ বিভাগে সেয়েহে আমি গৃহ বিভাগ আমি ধিক্কাৰ দিছোঁ আমাৰ নিখিল ৰাভা জাতীয় পৰিষদ তথা আমাৰ বিভিন্ন জাতীয় পৰিষদৰ হেৰিত থকা যিসকল আমাৰ সংগঠন সকলো মিলিত হৈ আমি গৃহ বিভাগক ধিক্কাৰ দিছোঁ যাতে লীনা দলে নিচিনা কালপীড়িতক তেওঁলোকে একো একশ্যন লোৱা নাই তেখেতক অকল মাত্ৰ বদলীকৰণহে কৰিছে গতিকে আমি আজি এই মঞ্চৰ পৰাই আপোনালোকৰ চেনেলৰ যোগেদি আমি গৃহ বিভাগ তথা ৰাষ্ট্ৰপতিকে আদি কৰি সম্পূৰ্ণ আমাৰ চৰকাৰক দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে আমাৰ জোনমণি ৰাভাৰ আত্মাই সদগতি পাওক আৰু ন্যায় প্ৰদান হওক আৰু দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম যাতে লীনা দলেক ফাঁসি দিয়ক লীনা দলেক ফাঁসি দিয়ক জন্মনি ৰাভাক ন্যায় প্ৰদান কৰক জন্মনি ৰাভাক ন্যায় প্ৰদান কৰক